আজি মাকচক লৈ বহুদিনৰ মূৰত কলেজত আহিলেও গেলা চেট কে এৰিছো আৰু বাচ্চা নাহিলেওতো হ'লে আজি আহিলো দে আৰু ৰেহানক বহুদিন দেখা নাই আজি একবাৰ চাম বুলি আহিলো আৰু একবাৰ জোকা আৰু আপিক জহৰা চলিগিলা নকৰিবি আজি মই বহুদিনৰ মূৰত একবাৰ ভাত চাত দিম বুলি লগ কৰিম বুলি আছো তই কিয় আহিলে চেট হেৰি কৰি থাকা আকৌ নাই নজোকবি নালাগে জোকাবা মোৰ জান তুমি আহিছা বৰ ভাল লাগিছে অহাৰ কাৰণে এই কুকুৰৰ বাচ্চাটো মানে মোক কলেজত জোকাম বুলি আহে ছাৰ আহৰা আজি ছাৰক নকবি চাবি বাপৰে মাইনাটোৰ ছোৱালীজনীৰ খং উঠিছে এই কুকুৰে তই কলেজত পঢ়িব আহে নে জোকাবা আপি জোকাবা আহা ছাৰ আহৰা আজি নকবি চাবি দেখছে মই তোক জোকাবা হাক দিছিলো নাই কিয় জোকাই আছা এতিয়া ছাৰ আহিলে কৈ দিব চাবিচোন কলিও কব যা আৰু এনে একবাৰ জোকাইছো আৰু এক জোকাই পেলাই ভাল লাগে ভাল দে হ'ব দে এতিয়া জোকা টকা বাদ দি ছাৰ আহিবার টাইম হৈছে গুড মৰ্নিং ছাৰ মৰ্নিং বহা তোমালোকে তো চলিহাত তোমালোকে ভালে আছা নে ছাৰ আছো দিয়া ভালে কিন্তু ছাৰ মই ভালে থাকা নাই বনু তোমাৰ কি হৈছে কিয় তুমি ভালে থাকা নাই ছাৰ নকবি আৰু মই আপি এটাক ভাল পাই আছিলো তাই মোক বাদ দিলে নহয় কিয় বাদ দিলে তোমাক ছোৱালীটোৱে ছাৰ নকবি আৰু একদম আৰু বহুত বেয়া অৱস্থা তাই বাদ দিলে মোক বহুত কাৰণ আৰু ছাৰক কলিনো কি হব ছোৱালীটো কোননো কচোন একবাৰ কোন ছোৱালী তোমাক বাদ দিলে মোৰো বহুত বেয়া লাগছে দেই শুনি পেলাই ছাৰ আপুনি বেয়া নাপায়তো কলি নাপাও দিয়া বেয়া কোৱাচোন তুমি কি হৈছে বাৰু কিয় বাদ দিলে তোমাক ছাৰ ছোৱালীটোৰ নাম ৰাধিকা আপোনাৰে ছোৱালী দেখোন চোৱাৰো বাচ্চা তই ইমান দিন এইটো মোৰ আপিক ভাল পাই আছা কুত্তা পঢ়া শুনাততো মন নাহে খালি আপি লাইন মাৰোকে থাকা আৰু যাই থৈ গ'লে তো মোৰ আপিক হেৰুছে চেট ছাৰ ভাল পোৱাটো অপৰাধ নহয় আপোনাৰ ছোৱালী হলেও মই ভাল পাইছিলোতো কিন্তু তাই মোক ধোকা দিলে নহয় দে চুপ থাক এতিয়া বাদ দি গিলে তে পঢ়াত ধ্যান দি দে তেতিয়াহ'লে বিকি প্ৰথম প্ৰশ্ন মই তোকে কৰিম তই ভালকে উত্তৰটো দিবি দেই তই মোক কচোন পৃথিৱীৰ আটাইতকৈ সুখ কেতিয়া পোৱা যায় ছাৰ মইতো জানো ছাৰ পৃথিৱীৰ আটাইতকৈ বেছি সুখ কেতিয়া পোৱা যায় জানাই নাই যেতিয়া টানকে হাগা লাগব সেই হাগা লগা টাইমখিনিত যদি তই ভালকে হাগব পাৰা তেতিয়া তামান শান্তি লাগে তামান সুখ পোৱা যায় কি কৈছা তুমি দে আৰু এটা প্ৰশ্ন কৰো সেইটোৰ উত্তৰ দি পৃথিৱীৰ আটাইতকৈ দুখ কেতিয়া পোৱা যায় কোৱাচোন তুমি ছাৰ এইটো আৰু সুধা লাগে নেকি ক'লোৱে দেখোন পৃথিৱীৰ আটাইতকৈ সুখ তেতিয়া পোৱা যায় যেতিয়া টানকে হাগা লাগি হাগব পায় আৰু পৃথিৱীৰ আটাইতকৈ দুখ তেতিয়া পোৱা যায় যেতিয়া টানকে হাগা লাগলি মানুহটোৱে হাগবাক গেলি জাগা নাপায় তাতকৈ দুখ আৰু পৃথিৱীত একোৱে নাই কি কথা কয় ইয়াপাতো বেয়া জহৰা বস্তুৱে চালা তই এইগিলা কি উত্তৰ দি আছা কেলা তো মানে চলি আৰু ভালকে প্ৰশ্নগিলাকৰ উত্তৰ দিবা নৰা উল্টাকে দি থাকবি আৰু এইফালে আপি লাইন মাৰি ফুৰবি চলি চালা ছাৰ আপুনি খং কিয় কৰি আছা মই দিয়া উত্তৰকেইটা আপুনি ভুল বুলি প্ৰমাণ কৰি নাথাকে তেতিয়াহে ভুল হ'ব মই শুদ্ধ উত্তৰে দিছো মোৰ ফালৰ পৰা মই শুদ্ধ উত্তৰে দিছো গম পাইছে না ছাৰ এইগিলা জহৰা চলিলে ক্লাছ কৰিব নৰা ভাল এবাৰ পিংকুক সোধো পিংকু এবাৰ তুমি কোৱাচোন তোমাক এটা প্ৰশ্ন কৰিম মই ছাৰ সোধক কথাই নাই মোৰ উত্তৰ দিম দে ছাৰ সোধক তাড়াতাড়ি দে ঠিক আছে এতিয়া তোমাক এটা প্ৰশ্ন কৰিম মই এটা খৰাহীত 10টা আপেল আছে তাৰে 5টা আপেল যদি তোমাৰ লগৰ বিকি লৈ যায় তেতিয়াহ'লে তোমাৰ তাত আৰু কেইটা আপেল থাকিব
স্যার মোৰ তাত 10টা আপেলে থাকিব। এই কি কোৱা তুমি পঢ়িব চঢ়িব নাজানা নেকি? ইমান দিন হেৰি কি শিকিলা? কলেজ পালা আহি পেলাই এইবিলাক প্ৰশ্নটো কলেজত সোধা প্ৰশ্ন নহয়, কিন্তু তোমালোকৰ দৰে গাধাক এইবোৰ প্ৰশ্ন নকৰি আৰু কি কৰিম আৰু। তোমাৰ শৰাইত 10টা আপেল আছে, 2টা আপেল যদি বিকি লৈ যায় তেতিয়াহ'লে তোমাৰ তাত কেইটা আপেল থাকিব সেইটো ক'ব নোৱাৰা তুমি। আকৌ বোলে 10টা আপেলহে থাকে, কেনেকৈ 10টা আপেল থাকে কোৱাচোন? স্যার শৰাইত 10টা আপেল আছে, 2টা আপেল যদি বিকি লৈ যায় মই আকৌ বিকিত তাৰপৰা কাঢ়ি পেলাই লৈ আহিম, মোৰ তাত 10টা আপেলে থাকিব, গম পাইছে না স্যার? এই চলিকেইটাত থাকি মানে মোৰ মাথা ঘূৰিয়ে গৈছে। এই চলিকেইটা মানে এটা প্ৰশ্নৰো ভালকৈ উত্তৰ নিদিয়ে, খালি উল্টে উত্তৰগিলা দি থাকিব খালি। সেই কি চলিৰ পাল্লাত পৰিলো কেলা চেট। ঠিক আছে, তুমি এইবাৰ কোৱাচোন, তোমাৰ হাতত 15খান ৰুটি আছে, তাৰে সেই 15খান ৰুটি যদি মই লৈ আহোঁ তেতিয়াহ'লে তোমাৰ হাতত আৰু কেইখন ৰুটি থাকিব? স্যার আপুনিও মানে কি প্ৰশ্নবিলাক সুধি থাকে সৰু ছোৱালীৰ দৰে। মোৰ তাত অকল চব্জিখিনি থাকিব, 15খন ৰুটি মোৰ তাত আছে, আপুনি যদি 15খন ৰুটি লৈ যায় তেতিয়াহ'লে মোৰ তাত চব্জিখিনি নাথাকিব। সেই এইগিলা জহৰা চলিৰ লগত ক্লাছ কৰিব নোৱাৰা কেলা, ইহঁতক পঢ়ি পেলাই মোৰ মাথাটোৱে গৰম হৈ গ'ল। ইয়াৰ পৰা যোৱাই ভাল তাড়াতাড়ি চেট কেলা, মাকছে মাৰিগা কেলা। কেলা ই চুট মাৰা না মাষ্টাৰে আমাক পঢ়াব আহে, কেলা আমাক পঢ়াইলে মাথা গৰম হৈ যাবয়ে কেলা। চোৰৰ বাচ্চা মাষ্টাৰ তো আমাৰ পাল্লাতে বসছে আৰু কেলা।